নমস্কাৰ, অন্য এটি যুগৰ ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আমি বহুতো আসন প্ৰাণায়ামৰ নাম শুনিছোঁ আৰু এবিধ আসন আছে খোৱা বোৱাৰ পিছত কৰা হয় আসনবিধ। সেই আসনবিধ আজি আপোনালোকৰ আগত কৰি দেখুৱাইছোঁ। আপোনালোকে খাই বৈ সাধাৰণতে আমাৰ অসমীয়া মানুহবিলাকে বা আমি যেতিয়া পথাৰত কাম কৰি আহোঁ তেতিয়া এনেই অকণমান খোজকাঢ়ি দিওঁ, ধৰি লওক অকণমান হজম হোৱাৰ কাৰণে কিবা এটা আমাৰ ইয়াতে অসমতে। কিন্তু অন্য যিবিলাক ঠাই অসমতো আজিকালি হৈছে, এইটো কাৰণে চহৰ নগৰবিলাকত আপোনালোকে দেখিছে, চহৰ নগৰ যেতিয়া আছে সেই চহৰ নগৰবিলাকত মানুহবিলাক যেতিয়া ব্যস্ত হৈ থাকে, সেই ব্যস্ত মানুহবিলাকৰ লগত এইটো মানে কাম বন কৰাটো ইমান বেছি প্ৰয়োজন হৈ নপৰে। কিন্তু সেইটো কাৰণে এতিয়া আপোনালোকে চাব, বিচনাত বেডত যেতিয়া আপোনালোকে আহি যাব খোৱাৰ বোৱাৰ পিছত এনেদৰে এটা বজ্ৰাসন বুলি কয়, খোৱাৰ পিছত বাওঁ ভৰিটো প্ৰথম মিলে আৰু সোঁ ভৰিটো প্ৰথম মিলে। তাৰপিছত এনেকৈ খন্তেক বহিব। যিকেইটা ভৰিকেইটাত বহিব গুৰুটো নিতম্বত লাগি থাকিব, অৰ্থাৎ আমাৰ এইটো জেগাত লাগি থাকিব গুৰুটো। আৰু এনেদৰে থাকে আপোনালোকে এটা নিৰ্দিষ্ট বিন্দুত লক্ষ্য কৰি ল'ব আপোনালোকৰ দৃষ্টিটো। তাৰপিছত এনেদৰে বিন্দুত লক্ষ্য কৰি খন্তেক থাকিবলৈ যত্ন কৰক। আৰু এনেদৰে থকাৰ লগে লগে আপোনালোকৰ এটা উগাৰ নিচিনা ভাৱ আহিব, আৰু সেই উগাৰ ভাৱটো আপোনালোকে পুৰা সম্পূৰ্ণ এৰি দিব। যেতিয়া উগাৰ নিচিনা ভাৱ আহে পৰাপক্ষত এনেদৰে দাঁতকেইটা লগাই ধৰক, মুখখন জপাই এনেকৈ। আৰু এনেকৈ থকা অৱস্থাত আপোনালোকে জিভাখন অকণমান লৰচৰ কৰি দিব। জিভাখন মই খুলি দেখুৱাইছোঁ, ওপৰলে তললে তেনেকৈ অকণমান লৰচৰ কৰি দিব। উশাহ নিশাহবিলাক দীঘল দীঘলকৈ লৈ থাকিব। এইটোৱে হ'ল বজ্ৰাসন। আৰু এই বজ্ৰাসনত বহি আমি বিভিন্ন ধৰণৰ আমি ইয়াৰ কৰিব পাৰোঁ। ইয়াত যোগৰ ৰিলেটেড বহুত কিছুমান আমি আসন মানে মুদ্ৰা কৰিব পাৰোঁ। ধৰক বজ্ৰাসনত আছোঁ আৰু আপোনাৰ নাভিৰ তলৰ যিকেইটা আমাৰ অংশ আছে বা পেচাব আৰু লেট্ৰিনৰ যিকেইটা অংশ আছে সেইকেইটা আপুনি ওপৰলৈ টানিব পাৰে। ওপৰলৈ টানিলে এৰি দিলে, ওপৰলৈ টানিলে এৰি দিলে। আচলতে এইকেইটা খোৱাৰ পিছতো কৰিব পাৰি, খোৱাৰ আগতো কৰিব পাৰি। যিসকল ছাত্ৰ জীৱনত এইবিলাকে ব্ৰহ্মচৰ্য ৰক্ষা কৰাত অতিকে সহায় কৰে আৰু বহুত অসংখ্য ইয়াৰ বেনিফিট আছে। মই পৰৱৰ্তী ভিডিঅ'বিলাকত আপোনালোকক ইয়াৰ বেনিফিটছবিলাকৰ আৰু ইয়াৰ বিভিন্ন প্ৰকাৰবিলাকৰ বিষয়ে কৈ যাম। ধন্যবাদ। সকলোৱে কৰক, সকলোৱে যাতে সুস্থ ৰাখক, ভগৱানে সকলোকে